আজি আমি গৈ আছোঁ আমাৰ ডাঙৰ পেহী ঘৰত। এয়া হৈছে আমাৰ মাজু পেহী। মাজু পেহী যোৱাকালি আহিছিলে ছোৱালীজনীক লগত লৈ। এটা বিশেষ কামত আহিছিলে। কামটো বাৰু হ'ল, যোৱাকালিয়ে হৈ গ'ল। ভাবিলোঁ কি ডাঙৰ পেহী ঘৰৰ পৰা আহোঁ দুইজনী। এয়া ভণ্টিকো লগত ল'লোঁ, লৈ কৰি চাৰিটাই আহিছোঁ, খুৰা ল'ৰাও আহিছে। এয়া চৰাবাহীতে কিবাকিবি বজাৰ অলপ কৰিলোঁ। বজাৰ কৰি লৈ আহিলোঁ। সিহঁতৰ আকৌ আহি পোৱা হোৱাই নাই। যিহেতু পেহী বহুত বছৰৰ পৰা গা বহুত বেয়াই হৈ আছে, সেইকাৰণে ভাবিলোঁ কি পেহীক লগ কৰি আহোঁ। তাইও বহুত দিনৰ পৰা মাতি আছে। পেহীও বহুত মনটো ভাল, আমি যাম বুলি গম পাই। বহি আছ আহি পালোঁ। বাবা এয়া সকলোৱে মিলি কৰি চাহ খালোঁ ভগাই কৰি। খুৰা ল'ৰাই চাহ বাকি দিলে, মই আকৌ চিংৰা আৰু গোলা এনেকৈ ভগাই কৰি দিলোঁ। ছোৱালীজনী বিশেষ বহুত সৰু যেতিয়া। এয়া আকৌ ঘৰলৈ ৰিটাৰ্ণ হ'লোৱে। এয়া আজিলৈ